জানো সেইকেইটা কি ধেমালি কৰি আছে। হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰো বৰ্তমান ভাল। আৰু মই আজি বহুত স্পেচিয়েল জেগা এটাত ফুৰিব গৈ আছোঁ, মানুহজন আৰু মই। আৰু ৰাস্তাবোৰ দেখিছেনে কি ধুনীয়া ক্লিন হৈ আছে। নগাঁৱৰ পৰা দীঘলী অহা ৰাস্তা বহুতেই ধুনীয়া বনাই দিছে। মই আজিয়ে আহিছোঁ বহুত বছৰ মূৰত। ইমান ধুনীয়া পৰিৱেশৰ মাজত আছে, চাওকচোন আপোনালোকে ইমান ধুনীয়া সেউজীয়া সেউজীয়া। পুৰা ইফালে পাহাৰ ৰাস্তাটো মই ভিডিঅ' নোলোৱাকৈ মানে ৰখিবই নোৱাৰিলোঁ। দেখিব পাই ইমান ধুনীয়া, ৰাস্তাত কেতিয়াবা মন বেয়া লাগিলেও এনেকুৱা ৰাস্তাত আহি বহি থাকিলে কি ধুনীয়া লাগিব, হয়নে গাইজ? কওকচোন, এনেকুৱা ধুনীয়া ৰাস্তা মই জীৱনত দেখা নাই। আৰু আমি য'ত গৈ আছোঁ এইটো ৱাটাৰফল হয়। ৱাটাৰফললৈ যাবলৈ এনেকুৱা ৰাস্তা পাই গৈছোঁ, ইমানেই মজা লাগিছে। মোবাইল থাপ মাৰি লৈ যাব আকৌ চাবি। কিমান মানুহ আছে। আৰু গাইজ দেখিবলৈ পাইছে, মই বান্দৰলৈ বহুত ভয় কৰোঁ। মই কৈছোঁ যোনটো জেগালৈ গৈ আছোঁ সেইটো জেগালৈ নেযাওঁ, বান্দৰৰ ভয় দেখি। আৰু মোৰ ভয় দেখিব পাইছে নহয়। আৰু এনেকুৱা মানে পাহাৰৰ মাজত আছে ৱাটাৰফলটো, তাত যাবলৈ এনেকুৱা সৰু সৰু ৰাস্তা পাই মোৰ বহুত ভয় লাগে। বান্দৰ, হাতী, বাঘ ওলাব বুলি মোৰ ভয়টো অলপ বেছিয়ে। আৰু দেখিছে মোৰ লেফ্ট চাইডে পুৰা চাহ বাগান, ইমান ধুনীয়া ৰাস্তাটো। আৰু গাড়ী ঘোঁৰা বহুত কমেই আহে এইটো ৰাস্তাত। এনেকুৱা ৰাস্তা পালে আৰু কি লাগে কওকচোন। আৰু ইফালে পাহাৰখন দেখিছে নহয়, ইমান ধুনীয়া গ্ৰীণ লাগিছে। ইমানেই দূৰ মেইন ৰাস্তাৰ পৰা যাবলৈ, ইমান দূৰ গৈ আছোঁ। আমি পোৱাই নাই দেখিব পাইছে। ইফালে খেতি পথাৰ হৈছে, ধাননি। আমি আহিছোঁ চাপানলা, দেখিবলৈ পাইছে ইমান ধুনীয়া ৱাটাৰফল। আৰু দেখিবলৈ পাইছোঁ ইমান ধুনীয়াকৈ গা ধুই আছে ৰ'দত, আৰু বহুত গৰম যিহেতু। পানীখিনি দেখিছে কি ধুনীয়া। মোৰ পেণ্ট চেচ হৈ গ'ল। দুৰ্গা পূজাত লোৱা পেণ্ট ইমান ধুনীয়া হৈ গৈছে, নতুন পেণ্টটো। মাই গড, পানীখিনি দেখি গা ধুও লাগিছে। দেখিছেনে গাইজ, ইমান ধুনীয়া, ইমান চাফা পানী। ইফালে বিয়েৰ খাই আছে, দেখিছে? আহা কইলা ভিডিঅ' চবফালে, ভিডিঅ' কৰিলা চবফালে। আহা গা ধুই দিওঁ, আহা যাওঁগৈ, আহা। গা ধুব মন গৈছে পানীখিনি দেখি। ইমান গৰম দিছে গাইজ, হয়নে? ইয়াত আহিলে দেখিব পাইছে ইমান ধুনীয়া ঠাণ্ডা পানী। আৰু মই খোৱাত ব্যস্ত, মিছল বুট কিনি খাই আছোঁ। আৰু লগত ষ্টিং, পূৰা মিছল বুটটো জ্বালা আছিল যিহেতু, সেইটো কাৰণে ষ্টিং এটা ল'লোঁ। আৰু দেখিবলৈ পাইছোঁ ইমান ধুনীয়া পৰিৱেশৰ মাজত আছোঁ। চম্পাৱতী ৱাটাৰফল হয়। আৰু বহুত ল'ৰা ছোৱালী ইয়াতে গা ধুবলৈ আহে। পিছে বতৰটো আজি ৰাতিপুৱা অলপ ঠাণ্ডা আছিলে যিহেতু, সেইটো কাৰণে মই কাপোৰ নানিলোঁ গা ধুবলৈ। আমি যিহেতু বহুত আগলৈ গুচি গৈছিলোঁ, আৰু তাতে মানুহ এজনে ক'লে ৱাটাৰফলটো পিছত আছে, সেইটো কাৰণে আমি ৱাটাৰফলটো চাবলৈ পিছলৈ গুচি আহিলোঁ। আৰু ইয়াত দেখিবলৈ পাইছোঁ বহুত মানুহ গা ধুই আছে। আৰু মানে দেখি ইমান ভাল লাগিলে, পূৰা যাবলৈ সাজু হৈ গৈছোঁ। আৰু মোৰ চেল্ফি ষ্টেণ্ডডাল গাড়ীত থাকি আহিল, আৰু কৈছোঁ চেল্ফি ষ্টেণ্ডডাল আনিবলৈ গৈছে। ভাল লগা নাছিল, ইফালে পানীটো ইফালে বেছি আগলৈ গৈছে, আৰু ইফালে ভাল
যে মানে পানী বেছি দেখিছোঁ সেইটো কাৰণে ইফালে বেছি ভাল লাগিছে আৰু মই গৈ আছোঁ পানীৰ মাজত বহিবলৈ। এই বহি বহি ষ্টিং খোৱা মজাই বেলেগ পানীৰ মাজত, হয়নে নহয় গাইজ? ষ্টিং মোৰ সকলোতকৈ প্ৰিয় হয়। দিনত মোৰ 2টা ষ্টিং যায়ে দিয়ক গৰম দিনত। আৰু পানীবোৰ দেখিবলৈ পাইছে ইমান চাফা আৰু পৰিষ্কাৰ পানীবোৰ, আৰু শিলবোৰ বহুত পিছল হৈ আছিলে। আৰু দেখিবলৈ পাইছে এনেকৈ বহি আছোঁ আৰু মানুহবোৰ ইফালে ইফালে গা ধুই আছে, আৰু কোনে কেনেকৈ ফটো উঠিছে কি কৰিছে তাকে চাই আছোঁ। আৰু বহুত ধুনীয়া পৰিৱেশৰ মাজত আছোঁ অনুভৱ কৰোঁ মই। ধুনীয়াকৈ এনজয় কৰি আছে ধুনীয়াকৈ। সেইকেইটা কি ধেমালি কৰি আছে? হা তাৰপৰা ঘৰত যায়। ধুনীয়াকৈ আমি চেম্পাগুটি ৱাটাৰফলত এনজয় কৰি আছোঁ। বহুত গৰম দেখিছে, মই মুখ ধুই লৈছোঁ আৰু মোক মানুহজনে কি কৈছে জানেনে? কৈছে ওপৰত পেচাব কৰি আছে, তুমি এইখিনি পানীকে মুখ ধুইছা। মোৰ সঁচাকৈ বহুত ঘিণ লাগি গৈছিলে এনেকৈ কৰাৰ কাৰণে। তাৰপিছত ভাবিছোঁ পানীৰ লগত মিহলি হৈ যায়তো তললৈ যায়গৈ, একো নাই। আকৌ মুখ ধুই ল'লোঁ বাৰু সেয়া পানীতে মই। মানুহজনে এনেই ভয় খুৱাই আছে গাইজ মোক এইটো পেচাব কৰা পানী বুলি। আৰু আমি চাপানালা ৱাটাৰফলত অলপ সময় থাকিলোঁ, ধুনীয়াকৈ এনজয় কৰিলোঁ। তাৰপিছত তাৰ গা ধুবলৈ মন গ'ল, সেইটো কাৰণে গা ধুবলৈ গুচি গৈছে। মই আৰু আছোঁ ইয়াতে বহি। মানুহজনে বোলে গা ধুই দেখিছেনে নাই? বহি আছে। আৰু গাইজ পোৱালীয়ে গা ধুলে আৰু তাৰ কাপোৰ কেইটা দেখিবলৈ পাইছে মই পানীত তিয়াই পেলালোঁ। কালি দিব বুলি ধুমাধুম মই শুকাই আছোঁ, গম পাইনে গাইজ? মানে মোক কাপোৰকেইটা লৈ থাকিব দিছিলে, মই পানীত যাওঁতে পৰি থাকিলোঁ, গালি খালোঁ আৰু। আমি এতিয়া চাপানলৰ পৰা ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। দেখিবলৈ পাইছে ইয়াত আহি বহুত ধুনীয়া লাগিল, বহুত ধুনীয়া ইউনিক জেগা হয়। দেখিছে পাহাৰৰ মাজত মানুহজনে চেণ্ডেল পাহৰি গ'ল, আনিব গৈছে দেখিছে। চোলা পিন্ধি লোৱা। হেল্ল' ইমান চিচাৰ ইয়াত চব বিয়েৰ খাবলৈ আহে বেছিকৈ, বহুতে চিচা ইয়াত। মোৰ যে নতুনকৈ লোৱা পেণ্ট বৰবাদ। আৰু আমি ধুনীয়াকৈ ওলাই দিলোঁ চাপানলা ৱাটাৰফলৰ পৰা, আৰু এতিয়া ঘৰলৈ বুলি কৈ আছোঁ। আৰু এইটো দেখিছে চাপানলা ৱাটাৰফলৰ গেটটো। আৰু আমি ধুনীয়াকৈ গৈ আছোঁ ঘৰলৈ, আৰু ঘৰলৈ যোৱা বাটতে মহামৃত্যুঞ্জয় মন্দিৰ বাটটো পাই যায়। আমি ভাবিলোঁ মহামৃত্যুঞ্জয় চাই যাওঁ, বহুত দিন হ'ল যিহেতু যোৱা নাই, সেইটো কাৰণে আকৌ আহিলোঁ আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ।
আমি যিহেতু পূজা কৰা সামগ্ৰী একো অনা নাই, এনেই জাষ্ট মন্দিৰটো চাই যাওঁ বুলি আহিছোঁ, ইমান দিন দেখা নাই আমি। আৰু ধুনীয়াকৈ আমি মহামৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি। আৰু ইয়াত দেখিবলৈ পাইছোঁ ছাইডত থকা কিবা তালাবৰ নিচিনা আছে, তাতে ধুনীয়াকৈ মাছ জীয়াই থৈছে দেখিবলৈ পাইছে। কি ধুনীয়াকৈ মাছখিনি আহিছে। আৰু গাহৰি মাংসৰ কাৰ কাৰ প্ৰিয় হয় জনাব। নগাঁৱত ধুনীয়া হোটেল এখন আছে, 150 টকাত গাহৰি মাংস পায়। আৰু আমি বিশালত সোমালোঁ, অলপ ঘৰৰ বজাৰ কৰিব আছিল, সেইটো কাৰণে বিশালত আহিলোঁ। ধুনীয়াকৈ বিশালত বজাৰ কৰিলোঁ। আৰু আমি 200 টকা তেল ভৰাইছিলোঁ। ভাল লাগিছে গাড়ী ঠেলিব পাই। দেখিছেনে, অলপ থাকিলে তেল ডিপু পাবলৈ। খোজকাঢ়ি গৈ আছোঁ তেল ডিপুলৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু নেক্সট লগত লগ পাম। বাই বাই গাইছ।